হেল্ল' এভৰিৱান, আশা কৰোঁ আপোনালোক নিশ্চয় ভালেই আছে। আজি মই আপোনালোকলৈ লৈ আহিছোঁ আমি কেনেকৈনো কালি কাতি বিহু ঘৰতে উদযাপন কৰিলোঁ তাকে দেখাবৰ বাবে। আচলতে মই বহুত বছৰ ঘৰত কাতি বিহু পোৱাই নাই, যেতিয়াৰ পৰা কামত সোমাইছোঁ তেতিয়াৰ পৰা আজিলৈকে। যিহেতু এইবাৰ পাইছোঁ, সেয়ে সৰুতে যেনেকৈ তুলসী ভেটি বনাইছিলোঁ তেনেকৈ বনাবলৈ চেষ্টা কৰিছোঁ। হয়তো আগৰ দৰে নহ'বও পাৰে, তথাপিতো চেষ্টা কৰিছোঁ। বলকচোন যাওঁ ভিডিঅ'টোৰ মাজলৈ। এয়া মই মাটি অলপ তুলসী ভেটিটো বনাবৰ কাৰণে লৈ আহিছোঁ আৰু এতিয়া মই তুলসী ভেটিটো বনাই লৈছোঁ। এয়া মই ইষ্টা আকাৰে তুলসী ভেটিটো বনাইছোঁ। ইমান ভাল হোৱা নাই, তথাপিতো অকণমান হৈছে। এয়া মোৰ ভতিজা হয়, তাই মোৰ প্ৰতিটো কামতে মোক সহায় কৰি দিয়ে। এয়া মোৰ ভেটিটো বনোৱা প্ৰায় হৈয়ে গৈছে। এতিয়া ইয়াতে তুলসীজোপা ৰুই লওঁ। এয়া মোৰ তুলসী পুলিটো ৰোৱা হৈ গ'ল। কামৰ মাজতে যিহেতু ভোক লাগিছে, ৰাতিপুৱাৰ পৰা কামেই কৰি আছোঁ, সেয়ে ৰাতিপুৱা বনাই থোৱা তৰা পিঠা কেইটামান আছিলে, তাৰে দুটা কটাৰী এখনে সৰু সৰুকৈ টুকুৰা টুকুৰকৈ কাটি লৈছোঁ আৰু গাখীৰ আৰু চেনি লৈ খাবৰ বাবে যোগাৰ কৰি লৈছোঁ। আৰু মোক যোগাৰ কৰা দেখি ভতিজাজনীও খাম বুলি কোৱাত তাইকো অলপ বনাই দিলোঁ। কেনেকুৱা হৈছে? ভালেই হৈছে। পুতলা ক'বলে কেনেকুৱা খাবলৈ? ভাল। মজা নে? পুতলা টেষ্টি। ইজনী সিজনীক খুৱাই দিছ নি? এতিয়া আমাৰ খোৱা বোৱা কাম হৈ গ'ল। এতিয়া আকৌ আমি কামত ধৰিলোঁ। এতিয়া তুলসী ভেটিটো মোচাৰ উপৰিও চোতালখন অকণমান বহলকৈ গোবৰ মাটি লৈ মুচি দিছোঁ। কাৰণ সৰু সৰু ল'ৰা ছোৱালীকেইটাই ৰাতি তুলসীজোপাৰ ওচৰতে পূজা পাতিব, সেয়ে অকণমান বহলকৈ মুচি দিছোঁ আৰু অলপ সময় শুকাবৰ বাবে ৰাখি দিছোঁ। এয়া আমাৰ তুলসী ভেটিটো শুকাই গ'ল। এতিয়া বাৰীৰ পৰা তুলসী ভেটিটোত লগাবৰ বাবে কল 4জোপা কাটি আনিছোঁ। এতিয়া চিপলাং এডালৈ ধুনীয়াকৈ এটা এটাকৈ গাঁতকেইটা খান্দি কলপুলিকেইটা চাৰিওফালে 4টা ৰুই ল'ম। আমাৰ ওচৰৰ সকলোৱে এনেকৈ কলপুলি ৰুই লয়। যদি কাৰোবাৰ কলপুলি নাথাকে, বাঁহৰ খুঁটিকে পুতি মালা লগায়। এয়া মই কলপুলিখিনিত লগাবৰ বাবে মালা কেইডালমান বাৰীৰ পৰা ফুল কেইপামান ছিঙি থোৱা আছিলে, তাৰে মালা কেইডালমান গুঠি লৈছোঁ। এয়া মোৰ মালাকেইডাল গুঠি হ'ব হৈছে। এতিয়া কলপুলিকেইটাত এডাল এডালকৈ চাৰিওফালে মালাখিনি লগাই দিম। এয়া মোৰ মালাখিনি লগাই হ'ব হৈছে। চাওকচোন ইমান ধুনীয়া লাগিছে। এয়া আমাৰ সন্ধিয়া সময় হৈ গ'ল। এতিয়া আমাৰ ঘৰলৈ সৰু সৰু ল'ৰা ছোৱালীবোৰ পূজা পাতিবৰ বাবে আহিছে। বলকচোন সিহঁতি কেনেকৈনো আমাৰ ঘৰত পূজা পাতিছে তাকে চাবৰ বাবে। ৰমেশ্বৰ দাস ভৈলু চৰণ মোৰ গতে সাজিবে উচিত ৰাম মোৰ গতে সাজিবে উচিত। জয় ৰ হৰি বোলা। কাৰোবাৰ যদি ঘৰত যদি অকণমান বেমাৰ আজাৰ আছে, আমাৰ কিবা দূৰ হ'লে হয় আৰু বুলবুলি ভাগৰ হেনো কাণখনে অকণমান নুশুনা হৈছে, তাইৰ অকণমান ভাল হ'লে হয় কাণখন। ভাই ভাগৰ অটখন ভালকৈ চলিলে হয় আৰু
আঠনাই আমাৰ পূৰ্ণ হওক। গাঁৱত এটা নিয়ম আছে, আমি সৰুৰ পৰাই দেখি আহিছোঁ। কাতি বিহুৰ দিনা কাৰো ঘৰত কোনেও মাতিবলৈ নাযায়, সকলোৱে চবৰে ঘৰতে নিজে নিজে আহে। এয়া আমাৰ ওচৰ চুবুৰীয়া মানুহ আমাৰ ঘৰত পূজা খাব আহিছে। যদি আমাৰ ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব। আজিলৈ আহিছোঁ, বাই।